হেল্ল' ৰাইজ, আজি মানে আমি ফুৰিব যোৱাৰ আগতে মানে চেকাটোত পাম কমিছিল, এনেকুৱা পাম চাম দি এতিয়া আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। আচলতে আমি ক'ত ফুৰিব যাইছোঁ আপোনালোকক কোৱা নাই নহয়। মানে আমি ফুৰিব আহিছোঁ মানে জিমিৰি গাঁৱলৈ। মানে ইয়াত ধুনীয়া এটা নিজৰা আছে, ইয়াত আমি গাঁও পাওঁ ধুই কিনে এতিয়া মানে আমি ঘৰলৈ যাম। আৰু ইয়াত এনেকুৱা ধুনীয়া জেগা মানে দেখি বিৰাট ভাল লাগিছে। আমি আহি পালোঁ, এতিয়া আহি কাপোৰ চাপোৰ সলাই মানে এতিয়া গাঁও পাওঁ ধুব যাওঁ তলত। আৰু ইয়াত পানীটো সিমান চাফাও নহয়, কিন্তু ইয়াত আমি নুমি কিনে চালোঁ, কিন্তু ইয়াত আমি গোটেইকেইটাই নুমি কিনে এতিয়া গাঁৱটো ধুওঁ। আৰু ইয়াত অলপমান সময় বঢ়িয়াকৈ গাঁও শীতল কৰি কিনে গাঁও পাওঁ ধুই কিনে আমি ইয়াৰ পৰা এতিয়া আহিলোঁ। মানে ইয়াত গাঁও ধুই কিনে বেয়া লগা নাই, মানে ভালেই লাগিছে। আৰু আপোনালোকেও যদি আহিব খুজিছে ইয়াত আহিব পাৰিব। আৰু ইয়াৰ পৰিৱেশটো বিৰাট ধুনীয়া আৰু চাফ চিকুণ আছে। আৰু ইয়াৰ পৰা এতিয়া আমিও কাপোৰ চাপোৰ সলাই আমি কাপোৰ চাপোৰ পিন্ধি এতিয়া মানে ঘৰলৈ যাওঁ। ইয়াত হোটেল এখনত সোমি মানে কিবা এটা খাই লওঁ, মানে বিৰাট ভোক লাগিছিল। ইয়াতে আমি কিবা এটা খাই তো আজিলৈ এৰিছোঁ, তো বাই বাই।